নতুন নতুন ইণ্টাৰেষ্টিং ব্লগিং ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেল বিএছ ব্লগ আৰু সকলোতকৈ আগত ভিডিঅ' পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰক। ফ্ৰেণ্ডছ, মই বিশাল আৰু আপোনালোকে চাই আছে বিএছ ব্লগ। আজি আহিছোঁ আমি টংলাত, জেডি এণ্টাৰটেইনমেণ্ট আছে, আছে ইয়াৰো ভিডিঅ' বনাই আছে, আপোনালোকে চাব। মানে আজি অলপ দেৰি হৈ গ'ল, কিন্তু আমি আহিছোঁ আজি মানে আমাৰ টংলাত মানে দুইবাৰ বিহু হয়, মানে বহাগী আদৰণি আৰু বহাগী বিদায়। আজি মানে যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি আদৰণি প্ৰথম মোৰ ইউটিউব চেনেলত মই দিছোঁ প্ৰথম কাৰ্যসূচী আমাৰ। আজি মুকলি বিহুৰ ভিডিঅ' দিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি বিহু ভাল পায়, অসমৰ সংস্কৃতি যদি ভাল পায়, তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহুত মানে অলপ নাচো লাগি যায় আৰু বিহু বিহু নাচি আছে, আমি চাই আছোঁ। বিহু চলি আছে এইফালে।
ঢোল পেপা গগনাই নাচিছে ৰিঙি আয় কৈ থৈ আহিলো Sudah,